পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। মই কৃষ্ণশ্ৰী আপোনালোকক আজি আন এটা ভিডিঅ'ৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। হঠাতে মই এটা বৰ সুন্দৰ পৰিৱেশ দেখিলোঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰা ভাল হ'ব। সেই দেখি সৰু এটা ভিডিঅ' বনাই আনিছিলোঁ। কথা বেছিকৈ কৈ নাথাকোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ, আহকচোন। কাণত ধৰি আছে পানী পাইছে। এয়া চব কেৰাতে শিকাই আছে। এটা দুটাই পানীছো পাইছে। ফ্ৰী কোৰ্চ হয়। ফ্ৰী কোৰ্চত পূৰা পানী পাইছে। ফ্ৰী কোৰ্চত পূৰা পানী পাইছে। Simbacai. ইমানেই মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব, কাৰণ ইমান অকণমানি ল'ৰা ছোৱালীয়ে কেৰাটে শিকিছে। আৰু আজি সময়ত বিশেষকৈ এইটো বহুত প্ৰয়োজন হৈ পৰিছে। ল'ৰাই নহয়, ছোৱালীও আজিকালি সমানেই শিকিব লাগে, কাৰণ যি পৰিস্থিতি হৈছে প্ৰতিদিনাই অসমত বা গোটেই ভাৰততে ছোৱালীৰ ৰেপৰ কথা আহি থাকে, বা কোনো ধৰণৰ ছোৱালীৰ সাৱধানতা হয়তো অভিভাৱকে তেনেদৰে ল'ব নোৱাৰে যিদৰে ল'ব লাগে। পঢ়া শুনাৰ ক্ষেত্ৰত ছোৱালী বাহিৰত থাকিবলগীয়া হয়, কিন্তু এনেকুৱা সময়তে ভাবিব নোৱাৰা কিছুমান ঘটনা ঘটি যায়, কিছুমানৰ জীৱন ধ্বংস হয়। সেই দেখি আজি সময়ত কেৰাটে একেবাৰে প্ৰয়োজনীয়, ছোৱালীৰ কাৰণে বিশেষকৈ শিকিব লাগে। সকলো ছোৱালীয়ে শিকিব লাগে, আৰু সৰুৰ পৰা ইয়াৰ ট্ৰেইনিং দিয়াটো মই ভাবোঁ বেছি উচিত, কাৰণ ডাঙৰ হোৱালৈকে নিজক প্ৰস্তুত কৰি ৰাখিব পাৰে ছোৱালীগৰাকী। সেই ভাবোঁ এইটো সময়ত বিশেষকৈ এইটো পৰিস্থিতিত ইয়াতকৈ আৰু বেছি সুবিধাজনক কিবা হ'ব পাৰে বুলি মই নাভাবোঁ। ইমানখিনি সৰু অকণমানি ল'ৰা ছোৱালীক দেখি মোৰ মনটো আজি বহুত ভাল লাগি গ'ল। হঠাতে মই সেইফালে ওলাই গৈছিলোঁ, আৰু হঠাতে মই দেখিবলৈ পালোঁ যে গাঁৱৰ ফিল্ডত তেওঁলোকে এইবিলাক প্ৰেক্টিছ কৰি আছে। মই ভাবিলোঁ সৰুকৈ এটা ভিডিঅ' কৰি লৈ যাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেনেকুৱা পালে আপোনালোকে জনাবচোন। আজিলৈ আহিছোঁ ইমানতেই, ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।